টু आवर ইউটিউব চেনেল। আকৌ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব চাই। আপোনালোকে চাগে গম পাইছে এইটো কিহৰ ভিডিঅ' হ'ব। যেতিয়া মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাওঁ, আপোনালোকক দেখাই যাম, শেষলৈকে চাই থাকিব। আমি মাহী ঘৰলৈ গৈ আছোঁ। একেতে মাহী ঘৰত লগ পাম আৰু মাহীহঁতৰ পাই গ'লোহি। মাহীহঁতৰ ঘৰত বেলুন ফুলাই আছে দাদাহঁতি ভণ্টি চকীত সজাবলৈ। পেণ্ডেলত কাপোৰ লগাই আছে ভণ্টিহঁতৰ। চব মেহেন্দি লগাবলৈ বহি আছে। মেহেন্দি লগাই আছে কইনা ভনীয়েকক। কইনাৰ হাতত মেহেন্দি কেনেকুৱা লাগিছে ক'ব। বা এজনী আৰু দাদা এটাই আঁকি দিছে। এজনী বাই বেলেগ এজনী বাক আঁকি আছে আৰু এইজনী বায়ে কইনাক আঁকি দিছিলে। কইনাক সজাই থাকোঁতে খোপা বান্ধি আছিলোঁ। কইনাৰ ভনীয়েকক মেকআপ কৰি আছে দাদাই। আৰু কইনাৰ খোপাটো হৈ গ'ল বান্ধি। আৰু কইনাৰ কাপোৰযোৰ প্ৰথম ৰাতিপুৱাই পিন্ধোতে। ভণ্টিয়ে ৰিলছ বনাই আছিলে, তেতিয়া মই ভিডিঅ' কৰিছিলোঁ। যদি ৰিলছটো চাবলৈ মন আছে তেনেহ'লে ৰিণ্টু বৰাত ইনষ্টাগ্ৰামত মাৰিব। যোনটো প্ৰথমতে একাউণ্ট ওলাব সেই একাউণ্টটোতে পাই যাব। বিয়া ঘৰৰ গেটখন বেলুনেৰে সজাই দিছে আৰু এইফালে নাম পঢ়িব। আৰু সেইডোখৰত কইনা বহিবলৈ সজাই দিছে। ফুলে আৰু বেলুনে সজাই দিছে ধুনীয়াকৈ। আৰু এইগৰাকী আমাৰ কইনা। আৰু আমি ওলাই থাকোঁতে ওলাই আছে। ফ্ৰেণ্ডছ, আমি এতিয়া বৌ ঘৰলৈ আহিছিলোঁ ওলাবলৈ আৰু এতিয়া বিয়া ঘৰলৈ গৈ আছোঁ। আপোনালোকক দেখাই যাম। বিয়া ঘৰত মানুহ বহি আছে, চাই যাব ভিডিঅ'টো শেষলৈকে। চবৰে লাষ্ট মোবাইলৰ আগত ওলাবলৈ। কইনাৰ বায়েক হয় আৰু কইনাৰ লগৰ ছোৱালী। ককায়েক আৰু এগৰাকী বায়েক হয় বেঙুনীয়া পিন্ধা গৰাকী। মমায়েকে খাৰু পিন্ধাই থাকোঁতে মাৰিছিলোঁ। মাকে ফুলি পিন্ধাইছে কইনাক।
এয়া কইনা আইতাকে আঙুঠি এটা দিছে আৰু বহুতে কিবা কিবি দিছে। আৰু এয়া কইনা আমৈক দুগৰাকীয়ে ফুলিয়ে দিছে। আৰু এয়া কইনা ককায়েক তাৰমানে বৰ্তাকৰ পিতেক সেটিও ফুলিয়ে দিছে। আৰু এটা কথা কৈ দিওঁ, আমাৰ ঘৰৰ পৰা আঙুঠি এটাও দিয়া হৈছে। ইয়াত কইনা ঘৰত মানুহ বহিছে, এইফালে ফটো শ্বুট হৈ আছিলে আৰু এইফালে ৰুটি ভাজি পোলাও চবে খাই আছোঁ। খাই থাকোঁতে এয়া কইনা বাৰীকে পূৰা খাঁচিছে। আৰু এয়া কইনা গোটেই লগৰ ছোৱালীখিনি বহি আছে ঘৰত। Hai friends, এতিয়া মই কাপোৰ কিনিলোঁ আৰু বাহিৰত বিহু চবেই এতিয়া বিহু মাৰি আছিলোঁ। তাৰমানে চবেই নাচিছিলে, কইনাৰ আমৈঘটো গৈছিলে, আমাৰ বাৰেকত আছে, ককাক চবেই নাচে আৰু আমাৰ আইতাও নাচি আছিলে।
এয়া কইনাক তাৱে ঘৰত থাকিবলৈ লেপটপ লৈ আহিছিলে আৰু এতিয়া চাবলৈ ওলাইছে। সব ঘৰলৈ গ'লগে, আমিও গুচি আহিলোঁ আৰু লাষ্টত ভিডিঅ' বনাবলৈ নহ'লে। এতিয়া পেণ্ডেলো ভাঙি আছে আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।